Hello everyone, আমি আহি আছো এতিয়া মেহেন্দি চেৰিমনিলে আৰু এফালে বৰ্তা ছোৱালীজনী যেহেতু বিয়া আজি আছে মেহেন্দি আৰু এফালে আমি আহালে মেহেন্দি ষ্টাৰ্ট হলে আৰু মেহেন্দি আঁকি থকা বাজনীৰে বিয়া আৰু এফালে দেখিছেনে একদম সব মিতিৰ কুটুম এফালে মহিলা সন্থা যেহেতু আজি মেহেন্দি আৰু আহি পাই ধুনিয়াকে আমি বহি ললো আৰু এফালে আমাৰ টিকলা দেখিছেনে একদম আজি তাৰ টোপনি নাই একদম সবকে চাই আছে পুৰা আৰু মেহেন্দিৰ মাজতে চলিলে এফালে লাল চাহৰ জুতি মানে একদম লাল চাহ বনাই আছিলে সবে যেহেতু ঠাণ্ডাও অলপ সেইকাৰণে লাল চাহ খাবৰ কাৰণে আহিলে আৰু এফালে মই সবকে ভিডিঅ' বনাই আছো কোনে কোনে চাহ খাই আছিলে মই বাৰু খোৱা নাই আৰু এফালে এতিয়াও বিয়াৰ যোগাৰবোৰ হোৱাই নাই মানে পেণ্ডেলটো দিহে আছে যেহেতু ভিতৰুৱা কামবোৰ এফালে ষ্টেডিয়ামতে পতা হৈছে মানে বাহতৰ ঘৰত বিয়াখন পাতা নাই অলপ দূৰত পাতিছে ষ্টেডিয়ামত আৰু এফালে এতিয়া আহি কৰি সবকে মোৰ ভিডিঅ'ত উলিয়াব লাগে একদম এই দুজনী ভন্টি তাৰ পিছত এজনী খুৰী সৰু খুৰী আৰু এফালে ডাঙৰ খুৰী সবকে মানে ভিডিঅ'ত উলিয়াব লাগে আৰু তাৰ পিছত মেহেন্দি আঁকা দেখি পেলাই একদম সবে মোকো মাতি লৈ গ'ল কিয়নো ময়ো আঁকি কৰি দিলো বহুতকে আৰু এফালে এতিয়া মই আঁকি কৰি উঠিহে ভিডিঅ'টো বনাইছো আঁকি থাকোতে মই ভিডিঅ' নবনালো আৰু এফালে হৈছে এজনী তৃষ্ণা মানে মোৰ লগৰো হয় মোৰ বাও হয় তাইক একদম আশা পাই কৈ আছে তোৰ মিনি ব্লগত মই ওলাম এফালে এজনী ডাঙৰ বা আৰু এফালে বাজনীক মই মেহেন্দি আঁকি দিছো দেই আৰু এফালে এতিয়া আমাৰ কইনা আঁকি আছে হোৱাই নাই তাৰ পিছত অলপ টাইম বহি কৰি আমি ঘৰলে বুলি আহিলো বৌ আৰু মই আজি ভিডিঅ'টো মানে আছিলে বাই।